Hello student, welcome back to my channel LearnMath. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমীয়া কিছুমান ৰচনা। তো যিসকল এইবাৰ ক্লাছ 10ত আছা আৰু 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা, তো সেইসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। সো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চোৱা আৰু চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু কাষতে থকা বেল বাটনটো অন কৰি দিয়া যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বোৰ পাব পাৰা। সো তোমালোকে অসমীয়া কিছুমান কমন ৰচনা আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। সো যি কেইটা ৰচনা যোৱা বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো আহিছে আৰু আমি যোৱা বৰ্ষৰ যিবিলাক কমন ৰচনা দিছিলোঁ সেইবিলাক কমন পৰিচয় তোমালোকে চাই চেনেলটোত যাই সেই আগৰ ভিডিঅ'বোৰ চাব পাৰা। আৰু আজি আমি আহিছোঁ ক্লাছ 10ৰ 2026 বৰ্ষৰ বাবে কিছুমান কমন ৰচনা দিবলৈ। সো বলা চাই লওক কমন ৰচনাখিনি কি আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লওঁ, তোমালোকে যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট আছা সেইসকলে মোৰ হোৱাটছএপ গ্ৰুপটোত এড হৈ লোৱা, কাৰণ ইয়াতে তোমালোকৰ ইম্পৰ্টেণ্ট নোটছ বা কুৱেশ্যন এনচাৰবিলাক বা PDF তোমালোকৰ দিয়া হ'ব। আৰু তোমালোকে হোৱাটছএপ গ্ৰুপটোৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। তোমালোকে যিসকলে এতিয়ালৈকে জইন হোৱা নাই তেওঁলোকে সোনকালে জইন হৈ লোৱা, নতুবা তোমালোকে কমেণ্ট বক্সত নিজৰ ফোন নাম্বাৰটো হোৱাটছএপ নাম্বাৰটো কমেণ্ট কৰিব পাৰা, মই তোমালোকক এই গ্ৰুপটোত এড কৰি দিম। তো এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। আজিৰ প্ৰথমটো ৰচনা আছে মোৰ প্ৰিয় গ্ৰন্থ। এইটো এটা কমন ৰচনা, যোৱা বৰ্ষত আহিছিল, তোমালোকে চাব পাৰা 2022, 18 আৰু 19 এই বৰ্ষত এই ৰচনাটো আহিছে। ইয়াৰ যিকেইটা ৰচনা আছে গোটেইকেইটা তোমালোকৰ যোৱা বৰ্ষৰ আহিছে, সেইকাৰণে বহুত ৰিচাৰ্জ কৰি আৰু এনালাইজ কৰি ভিডিঅ'টো বনোৱা হৈছে। সো মোৰ প্ৰিয় গ্ৰন্থটো প্ৰথমটো ৰচনা তোমালোকৰ কমন ৰচনা, তোমালোকে এইটো চাবা। সো এই ৰচনাটো অহাৰ সম্ভাৱনা আছে। সো ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ ৰচনাটো আছে মোৰ প্ৰিয় সাহিত্যিক। এইটো এটা কমন ৰচনা আৰু এই ৰচনাটো আহিয়ে থাকে, বহুত পৰীক্ষাত আহিছে যোৱা বৰ্ষৰ। তোমালোকে এই ৰচনাটো চাই থবা। সো ইয়াৰ পিছত আছে মোৰ জীৱনৰ লক্ষ্য বা তোমাৰ জীৱনৰ লক্ষ্য বুলি দিব পাৰে। সো এই ৰচনাটো বহুত দৰকাৰী ৰচনা আৰু খুব ইম্পৰ্টেণ্ট ৰচনা তোমালোকৰ 2026 বৰ্ষৰ বাবে। সো এই ৰচনাটো তোমালোকে চাবা। ইয়াৰ পিছত 4 নম্বৰ আছে পৰিৱেশ প্ৰদূষণ। সো এইটো তোমালোকে চাবা, খুব এটা দৰকাৰী ৰচনা। সো তাৰপিছত আছে অসমৰ বানপানী। এই ৰচনাটো তোমালোকে চাবা, এইটো আহি থাকে, কেতিয়াবা আহি যাব পাৰে। সো 6 নম্বৰ এতিয়া আমাৰ আছে 6 নম্বৰ ৰচনাটো ছাত্ৰৰ কৰ্তব্য। তো তোমালোকে এই ৰচনাটো চাবা, খুব দৰকাৰী এটা ৰচনা। সো পুনৰবাৰ কৈছোঁ, যিসকলে তোমালোক ক্লাছ 10ৰ ষ্টুডেণ্ট আছা সেইসকলৰ বাবে এইকেইটা ৰচনা খুবেই দৰকাৰী, খুবেই ইম্পৰ্টেণ্ট। আৰু চেনেলটোত যিসকলে নতুন আছা সকলোৱে ছাবস্ক্ৰাইব কৰি লোৱা আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপৰ লিংক দি আছে, তোমালোকে তাত জইন হৈ লোৱা। আৰু জইন হ'ব নোৱাৰিলে তোমালোকে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি তোমালোকৰ হোৱাটছএপ নাম্বাৰটো দি দিবা, মই তাত এড কৰি দিম। সো চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিবা এনেকুৱা ভিডিঅ'